Hello everyone, welcome to Rahul Vibes. প্ৰথমে সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এশলৈ হ'লেও যাই আছোঁ আমি গুৱাহাটী চিৰিয়াখানা আৰু ফলত আছে ইৰফান আৰু আগত আছে আমাৰ চাহিল আৰু সুমন। এতিয়া আমি যাই আছোঁ, সৰুৰ পৰা শুনি আছিলোঁ চিৰিয়াখানা, কিন্তু আজিলৈকে মই যাই পোৱা নাই সঁচা কথা ক'লে। তো আজি আমি যাব ওলাইছোঁ চিৰিয়াখানা, আৰু চিৰিয়াখানা যাই কিনে কেনেকুৱা মানে বস্তু আছে তাতে কি কি বস্তু গোটেই দেখাম আৰু চিৰিয়াখানাৰ বিষয়ে কথা গম পাম। বলক এতিয়া আমি গৈছোঁ, যাই আছোঁ, ঘৰৰ পৰা ওলাইছোঁ আৰু এতিয়া ৰাস্তাত আছোঁ। এতিয়া বলক আমি যাই আছোঁ। আৰু আমি এতিয়া আহি বহুতখিনি আহিলোঁ। এতিয়া চুলিৰ অৱস্থা একদম নাই, কাৰণ হেলমেট পিন্ধি আহিছোঁ। এইফালে ইফানতো চুলিৰ দীঘল আছে, একদম বেয়া হৈছে। এতিয়া সুমন এটা আহি পোৱা নাই চাহিলাত, তো ৰখি আছোঁ, আহি পোৱা নাই এতিয়া বৰ্তমান। যাই থাকোঁ, ৰাস্তা কিন্তু ধুনীয়া ৰাস্তা একদম। বিজেপি চৰকাৰক বহুত বহুত ধন্যবাদ, ৰাস্তা ধুনীয়া ৰাস্তা বনাইছে। এতিয়া আমি যাই থাকিব লাগে খালি। আৰু আমাৰ লগত আছে ইৰফান, সুমন আৰু চাহিৰ ছাৰ, এক্টৰ ছাৰ। ঠিক আছে, আপুনি ক'ত আহিছে আজি? আজি আমি আহিছো জুৰত তিনিআলিত। ইয়াতে জু এটা আছে, আছাম ঠিক আছে, বটানিকেল গাৰ্ডেন হয়। আৰু এতিয়া ভিতৰত আমি সোমাই কেনে মানে প্ৰথমতে টিকেট কাটিব লাগিব। তো টিকেটটো কাটি লওঁ। এতিয়া চাহিৰ আৰু সুমন গৈছে টিকেট কাটিবৰ কাৰণে। ইৰফান আৰু মই বঢ়িয়াকৈ যাই আছোঁ, হয় না? তো টিকেটটো কাটি লওক, তাৰপিছত ভিতৰত যাই আছোঁ। অঁ, টিকেট হ'লে হ'ব নেকি? অনলাইন বুকিঙো হয় টিকেট। আৰু ইয়াৰে টাইমটো হ'ল তাৰমানে ৰাতিপুৱা 8টাৰ পৰা গধূলি 4টালৈকে। 4টাৰ পিছত বন্ধ হৈ যায়। এতিয়া বৰ্তমান 3টা বাজিছে, আমাৰ 1 ঘণ্টা আছে হাতত। 1 ঘণ্টা আমি চাম ভিতৰত। এতিয়া টিকেটটো কাটা হওক সেইখিনি। টিকেটটোত মানে বেছি পইচা নাযায়, 30 টকামানকৈ যায়। আৰু কেমেৰা লৈ গ'লে মানে বেছিকৈ এক্সট্ৰা চাৰ্জ দিব লাগে। সেইখিনিয়ে আৰু। এতিয়া টিকেট কাটি আহিছে চাহিল ছাৰে। এইটো টিকেট চিনি নাপাবি লেখা। গতিকে এনেকুৱা টিকেট 4টা আছে। এতিয়া ভিতৰত এণ্ট্ৰি কৰিম। এটাই টিকেট 4টাৰ কাৰণে? আচ্ছা, ঠিক আছে, এতিয়া ভিতৰত যাম। টোটেল 132 টকা পইচা হৈছে এটাত। তাৰমানে কেইটাকৈ বললো? 33 ৰুপিজকৈ বস্তু এটাত, বেছি পইচা নহয়। আৰু এই ভিতৰত এণ্ট্ৰি কৰিলোঁ আমি। এতিয়া প্ৰথমতে আছে ৱেলকাম টু ইয়'ৰ গাইড টু আছাম ষ্টেট। এই গোটেইখন মেপ দি আছে চাগে ইয়াতে। ইয়াতে যিবিলাক বস্তু আছে এইবিলাক দেখা পাম না? সোণালী বান্দৰ, হলৌ, হনুমান বান্দৰ, ঘৰিয়াল, সৰপহু, গাহৰি, নেজিয়া বান্দৰ, সেন্দুৰী বান্দৰ, ছাগলী, পহু, টুপি, মুৰীয়া বান্দৰ, পক্ষীগৃহ, দেও ছাগলী, নৈশ প্ৰাণী গৃহ, পক্ষীগৃহ, বন মেকুৰী আৰু ঘোং, ভালুক, জলহস্তী, নাহৰ ফুটুকী, লতা মাকৰি, বাঘ, নিগনি পহু, শগুন, সিংহ, ঢেকীয়াপতীয়া বাঘ, নীলগাই, বগা বাঘ, গড় আৰু ফুটুকী, হৰিণ, নলগাহৰি, ইমু আৰু কচুহাৰী, শিয়াল, হায়েনা, চেংহাই, সৰ্পগৃহ, পেলিকান, কুম্ভীৰ, চাৰিশিঙীয়া পহু। দে কেনে ইয়াতে ক'ৰবাত গেল এতিয়া। ক'ত আছা? হাই। আৰু বাকীকেইটা কৈ? বাকীকেইটা আছে, মই বগলী চাই আছো। বগলী চাই আছা? ক'ত বগলী? বগলী চাই মোৰ ঘৰতো আছে। এইটো বেলেগ বগলী না, এইটো অলপ ডাঙৰ বগলী। বৰ্তমান বিলুপ্তি পথত যোৱা এটা বস্তু। বৰ্তমান আপোনাৰ গড়টো যিমানখিনি ডাঙৰ নহয় নহয়, এই বগলীটো সিমান ডাঙৰ হ'ব। দেখাইছো ভালকৈ। যাওঁ আকৌ বগলী যাওঁ। বান্ধি থোৱা নাই, এখিনিত উৰাই নেকি? উৰাব পাৰে না? মানে পৰিৱেশটো মানি থাকি যাতে বেলেগ জেগাত নাযায়। খৰিত পানী থোৱা আছে। এইটো হাৰগিল্লা বুলি যি কয় সেইটো। তো বৰ্তমান আমাৰ মানে অসমৰ পৰা বিলুপ্তি পথত যোৱা এটা প্ৰাণী হাৰগিলা ইয়াতে আছে। বেছি নাই, এটাই আছে। ইয়াতেও হয়তো কমি কমি যাই আছে আৰু কি কবি আৰু। তো ইয়াতে চাওক আপোনালোকে বস্তুটো। সেইটো পোৱালি হয় হা? এইটো পোৱালি হয়, এইটো মা পোৱালি আছে এটা। আছে আছে। তাৰমানে ইন্তেকাল হৈছে, বেছি দিন হোৱা নাই। তো এতিয়া বেলেগ ফালে যাওঁ। বাটাৰফ্লাই। হা? বাটাৰফ্লাই আমাৰ ঘৰতো আছে। এইটো বাৰু চাব অহা নাই আমি। এতিয়া আমি আগৰ ফালে যাই আছো। কি আছে? কি এইটো? এই লৰি আছে।
সেই মৰিয়ামটো দেখা নাই নেকি? চিনি পাইছা না? এইটো চিনি পাইছা না? বিজয়নগৰ উঠি আহিলে বিজয়নগৰ বাহিব। ভাই ভাই ফেচবুকত কি নাম আছে তোমাৰ? হেল্ল' ৰিলছ বনাবি নেকি? আই যা। তো ইয়াতে এটা জিৰাফ আছে, কিন্তু কেমেৰাত কেপচাৰ নহয় ইমান দূৰলৈকে। হ'ব ঠিক আছে, মোৰ এইটো দেখিছে নে? এইটো কি মাতে বো? হা হা কি বস্তুটো? হৰ্ণবিল। ও হৰ্ণবিল। এই সিহঁতৰ বিল মানে এই ঠক বিল বুলি কয়, সেইটোৰ কাৰণে সিহঁতৰ নাম হৰ্ণবিল। হয়নে? সিহঁতৰ ঠকটা মানে বিল বুলি কয়, সেইকাৰণে সিহঁতৰ নাম হ'ল হৰ্ণবিল। এতিয়া ক'ত মাতি আছিলো কাই? কৈ ব্লু এণ্ড য়েলো মেকাও বিচ। I would like to thank Miss, মানে এইটোৰ নামটো হ'ল মিছ, এইটো হয়নে নহয়? জিমলি বৰুৱা ফৰ এডপ্টিং মি। I welcome her to our family. ওহো, মানে এডপ্ট কৰিছে তেখেতে। এই চাওক, এই হ'ল লাভ, চব পেয়াৰ হৈছে, চব জৰুদাকে আছে। বাপৰে, তিনিটা আছে, তাতেও লাভ আছে না। লাভ বাৰ্ডছ। নাই, নামটো মই ভাবিছিলো এনে নাম দিছে নেকি, কিন্তু সঁচাকে আছে তাৰমানে। বাপৰে, এইটো কি ময়ূৰ নেকি? সোণালী দৰি। ভালুক আৰু সিংহ লাগে এতিয়া আৰু, গম পাইছা না? আৰু বাঘটো আৰু বিচাৰি আমি আহিছো এতিয়া হিমালয়া ব্লেক বেয়াৰ, ভালুক, লায়ন, সিংহ, টাইগাৰ, এই তিনিটা মেইন বস্তু আমাৰ কাৰণে। এতিয়া আমি এই তিনিটা বস্তু দেখা পালে সন্তুষ্ট। Oh my god, এমান ক্লোজৰ পৰাও জানে উৰি। এই কিবা চকলেট খাই আছে নেকি? আৰু যিটো বস্তুৰ কাৰণে মানে ইমান দেৰি ৰখি আছিলো, বিচাৰি আছিলো, সেইটো বস্তুটো বৰ্তমান পাইছো। আগতে নামটো চাইলো, তাৰপিছত বস্তুটো দেখাই আহিছো। অ ভাই ভালুকৰ গঁৰাল, গঁৰালৰ কাষলৈ নাযাব। আৰু এইটো হ'ল বস্তুটো চাওঁ, ঐ চাব দে। হাই হেল্ল', লোকৰ ওচৰত নাযাব না, এতিয়া খাই দিব। আৰু এতিয়া আমি ভালুক চালো, ভালুক চাই কিনে এতিয়া আমি যাই আছো কিবা এটা কেভ আছে, লাইন আছে না টাইগাৰ কি আছে গম নাপাওঁ, কিন্তু ওপৰত যাওঁ, মানে পিঞ্জিৰা টাইপত বনোৱা আছে, তাৰ ভিতৰত কিবা আছে, ৰ চাই ল। তো বাঘ চালো আমি, চালো কি বস্তু, ব্লেক পেন্থাৰ। এইটো বস্তুটো আছে নে নাই ইয়াতে? তো ইয়াতে আছে বাঘ, ব্লেক পেন্থাৰ। আৰু লায়নটো ক'ত আছে? লায়নটো নাই। ঠিক আছে, যাই থাকো আগত দেখি। তাৰ পৰা আহি কিনে আমি এতিয়া এইফালে আহিছো, ৰ অলপমান। ওটো কিয় বাগাত দি আছে, বাচ্চা হে ভালুক না? ই বিৰাট উটিয়া নেকি?
চাও কি বাগাত দিছি কিবা কমেডি কৰা যেন লাগিব দে আহ মাত পাল হৈছে ইফান সিংহ এইটো 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 ৰিয়েলকে চাব পাবি ৰ ইফালে আছে এইটো কই ও ও গুফা आर्टिफिशियल गुफा आओगे आवाज দেখাছে জি এখানে হে ভাল লাগে ভালুক গেতে ভাগাত দিয়েছে আলছি গেতে কেনে এই কারণে টপ কি বুলি কয় জঙ্গলৰ কি ৰাজা কিং এটাই আৱাজ দিব সব ভয় খাই দাঁড়াব লাগব এনেকুৱা আৱাজ না তাৰমানে মিউজিক সিস্টেম বজাও নাপায় কিন্তু আৱাজ এই কারণে তো কি বুলি কয় কিং অফ দ্য জঙ্গল এটিটিউড এটিটিউড দিস এটিটিউড লিডস এটা পুনি মারি আছে এফালে এটা আছে এফালে এটা আছে দুটা সিংহ আছে ইয়াতে আৰু এটা মানে গুফা টাইপ বনাই দিছে কেমান এটা জন্তু আছিল না কেমান ইন্তেজাম নাই এতৰ কাৰণে এতৰ চাইতে এটা গাৰা কৰি দি ইয়াতে আইবা নকো এতিয়া আমি যাম বেছি দেৰি নকৰো আমাৰ হাতত টাইম বহুত কম আছে আমি আগলৈ যাম এতিয়া আমি গোটেইবিলাকে আহিব মই পিছে পিছে মই জানো সেই বিশ্বাস আছে মোৰ তো মানে জাগাটো ভালে মই আহিছিলোঁ সৰুতে বহুত অহা নাই মানে সৰুতে আহিছিলোঁ অলপ অলপ মনত আছে আৰু ইমান মনত নাই কিন্তু বহুত দিনৰ মূৰত আজি মানে হঠাতে অহা গ'ল ভাল লাগিল কিবা এটা মানে কিছুমান মেমৰিজটা মানে ৰিফ্ৰেছ হৈ গ'ল ভাল লাগছি আইছি যিখিনিলৈকে টাইগার ইন্ডিয়া জু ক্লাস 10 এই টাইগার ইন্ডিয়া জু প্ৰেক্টিকেল গড় ও বাপৰে বহুত ডাঙৰ গড় তিনটা মান আছে তো দেখাইছো গড় তিনটা হা অসমৰ গৌৰৱ আচ্ছা লাগি থাক মই নাই আৰু ইয়াতে চিৰিয়াখানাৰ ভিতৰত তাৰমানে প্ৰকৃতি শিক্ষণ কেন্দ্ৰ আছে ইয়াতে বৰ্তমান বন্ধ হৈ আছে মানে ইয়াতে হয়তো শিকিব পাৰি বহুতখিনি বস্তু বটানিকেল গাৰ্ডেন যেহেতু এখন তো বহুতখিনি বস্তু শিকিব পাৰিবি প্ৰকৃতিৰ বিষয়ে তো এইটো চাই লওঁ এইটো বৰ্তমান বন্ধ হৈ আছে কিন্তু কেতিয়া খোলে বা গম পোৱা নাই চাই ইয়াতে শিকায় ন ইয়াতে ট্ৰেইনিং চেণ্টাৰ আছে আমি যাই আছো ঘৰিয়াল চাবা ঘৰিয়াল কয় গড় চাই আহিলো এতিয়া ঘৰিয়াল চাওঁ কৈ ঘৰিয়াল আৰু এতিয়া চাম আমি সাপ ডাঙৰ সাপ স্নেক ওকে ও ভাই गाइस लाइफ में ऐसा दोस्त बहुत मिला है আৰু তো অজগৰ সাপ অজগৰ জলবহীয়া অজগৰ আমি সাপ চালো আমি এতিয়া কি চাম ইৰফান স্নেকছো চালো এতিয়া আৰু কি চাম
এতিয়া চাওঁ আগত এটা ডাঙৰ চাই এটা গড় থকা জেগা ইয়াতে মানে এইখিনি টপলা আছে কিবা কয় এইটো আমি চিনি নাপাওঁ গ'লে আপোনাক দেখাব পাৰিম বলক আরে এড কোড গেল আপুনি নাযায় একচুৱেলি আমি যাম আপোনালোকে দেখাব ওই ফেলিছে কি হয় মই ৰূপে হেৰ বাকি কৰি দিছো আমি এতিয়া পাৰ্কত আছো এখন ধুনীয়া পাৰ্ক আছে কিন্তু মোৰ লগ এটা ইয়াতে ইৰফান আছে মন আছে কিন্তু চাইল ছাৰ ক'ত এই ওপৰ মাটিও আছে এই ক'ত খুব ভাল লাগছে এইটো আমাৰ মন ও ভেৰি নাইস ও বঢ়িয়া আৰু ই বস্তা হেৰি দিন মানে একেলগে 50টা আৰু এতিয়া আমি গোটেইখিনি চালো এই বস্তুখিনি বহুত ধুনীয়া এটা এক্সপিৰিয়েঞ্চ ললো ইয়াৰ পৰা সৰুৰ পৰা নাম শুনি আছিলো চিৰিয়াখানা কিন্তু আহি পোৱা নাছিলো কাষতে আছিল গুৱাহাটীতে আমাৰ কিন্তু তেওঁ অহা নাছিলো বহুত দূৰৰ পৰা মানুহ আহে ইয়াতে কিন্তু আজি আমি বহুত 24 বছৰ পিছত আজি আহিছো জন্মৰ পিছত মই আহিছো একবাৰ সৰু কালত মোৰ আহিছিল নেকি আব্বাৰ লগত আহিছিলো হয় নেকি কেতিয়া কিমান মান চনত তেতিয়া মোৰ বছৰ হৈ আছিল 2006-7 মানত বহুত সৰু আছিলো আব্বাৰ লগত 8-9 বছৰ মানৰ আছিলো কেতিয়া কি দেখা পাইছিলে এনে তেতিয়া জিৰাফ আছিল 3টা-4টা এতিয়া এটাই জিৰাফ আছিল সেইটো হৰিণাটো দেখুৱাই দি আছো এইটো হৰিণা চাওক ইমান ক্লজ তাৰ মানে নেচাৰৰ আমি এতিয়া বৰ্তমান আমাৰ চকুৰ কাষত এতিয়া তাৰমানে ধুনীয়া লাগিছে আৰু একচুৱেলি চবৰে ভাল নালাগিব পাৰে আমি নেচাৰৰ লগত তাৰ মানে কানেক্টেড হয় কিছু বছৰৰ পৰা নেচাৰৰ লগত আমাৰ ভাল লাগে আৰু যেনেকুৱাকে পানী চানী পাহাৰ চাহাৰ এইবিলাক আৰু আজি জন্তু দেখা পালো বিৰাট ভাল লাগছে আৰু এই জন্তুবিলাকে হৈ গেল ৰিয়েল আৰু তাৰ মানে যি আছে সেই দেখাছে ইয়াতে আৰু প্ৰতি আকৌ ভেদ ভাৱ নাই লাগা লাগি কৰি আছিল কেইটা মানে এনেই যুদ্ধ খেলি আছিল তাৰ মানে সেই দুশ্মনীৰ লাগা লাগি ন ভাল লাগে আৰু তাৰ মানে ৰিয়েল বস্তু দেখা পায় সেই আৰু আহিব লাগে মাজে সময় ৰিয়েলিটি আৰু একদম ৰিয়েল বস্তু দেখা পাইছে আৰু ফেক তাৰ মানে একো নাই ইয়াতে আমাৰ মানুহৰ মাজতো চব ফেকে কাইনো ৰিয়েল আছে চব মানুহ ফেক ক'বাত দেখিবলৈ পাইছো হৰিণৰ লগত আছিল তোমাৰ এই কি বুলি কয় ৰাইন'চৰাছ আছিল মানে গড়ৰ লগত দুটা বেলেগ জাতিৰ একেলগে আছে জাতিৰ ভাৱ এতৰ একো ভেদ নাই আমাৰ এটা আৰু মানে হিন্দু মুছলিম হ'ব কিবা হ'ব হয় না এতৰ একো নাই জাতিয়ে বেলেগ দেখাত বেলেগ এতে কিয় লাগা লাগে নাই একেলগে আছে সেই আৰু এতে ভাল লাগে আৰু একো ডিফাৰেন্স নাই সব এটা আৰু ভাল লাগে আমি মানুহবিলাকো এনেকুৱা হ'ব লাগে মিলা প্ৰীতি থাকিব লাগে মৰম থাকিব লাগে সকলোৰে প্ৰতি কি জাতি ধৰ্ম এইবিলাকত লাগি থাকো আমি জানা সেই কথা বহুতখিনি শিকিলো আহি কেনে ভাল লাগে বহুত ধুনীয়া লাগিছে আমি যাম ক'ত যাম নকাওঁ তো এতিয়া আমি যাম বৰ্তমান আমাৰ ইয়াতে হৈ গ'ল 4:30 বাজে মোটামুটি 4টাত ক্লোজ কৰাৰ কথা আছিল কিন্তু ক্লোজ কৰা নাই এতিয়ালৈকে থাকেই চাগে অলপ দেৰিলৈকে এতিয়া আমি ইয়াৰ পৰা ওলাই কেনে আৰু গুচি যাম আৰু বহুত ধুনীয়া এটা দিন স্পেণ্ড কৰিলোঁ ইয়াতে ভাল লাগিল ঠিক আছে যাই থাকোঁ ধন্যবাদ ভিডিঅ'টো ইয়াতে শেষ কৰিম নেক্সট ভিডিঅ'ত আৰু লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই